Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসামিজ পাকঘৰলৈ। আজি মই মাত্ৰ এটা কণী আৰু এটা আলুৰে এটা খুবেই সোৱাদ লগা হেলদি ৰেচিপি লৈ আহিছো। আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় মোৰ আসামিজ পাকঘৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিওৰ নটিফিকেশনবোৰ আপোনালোকে সহজতে পাই থাকে। ৰেচিপিটো বনাবলৈ লৈ ললো মই এটা আলুটো মই বাকলি গুচাই ভালদৰে ধুই লৈছিলো। পাতল পাতলকে কাটি লৈছো আৰু কাটি হৈ গল। এতিয়া মই দীঘলীয়া চেপত আলুখিনি মিহি মিহিকৈ কাটি লৈছো। মন কৰিব আলুখিনি একেবাৰে পাতল পাতলকে কাটিব লাগিব, কিন্তু দীঘলীয়া চেপতে কাটিব লাগিব, পঠালিকে কাটিলে নহব। আৰু এয়া গোটে আলুটো আমাৰ কাটি হৈ গল। এতিয়া এটা বাটিত মই আলুখিনি লৈ ললো আৰু এড কৰি দিলো পানী। মই আলুটো আগতে ধুই থৈছিলো যদিও আকৌ পানীত তিয়াই দিলো আৰু দি দিলো অলপ নিমখ। পানীত তিয়াই থৈছো নিমখেৰে যাতে আলুখিনি ধুনীয়াকৈ কোমল হৈ যায় আৰু মই যেনেকুৱাকৈ চেপ দিব বিচাৰো তেনেকুৱাই যাতে হয়, আলুখিনি ভাঙি নাযাবৰ বাবে মই নিমখেৰে তিয়াই থৈছো। প্ৰায় 10 মিনিট মান সময় মই তিয়াই থৈছিলো আৰু এইখিনি পানীৰ পৰা মই উঠাই ললো। এতিয়া লৈ ললো মই এটা কণী আৰু কণীটো ভাঙি মই আলুখিনিৰ লগত এড কৰি দিছো আৰু লৈ ললো 3 চামুচ মান কৰ্ণফ্লোৰ, এইখিনিও এড কৰি দিছো। সোৱাদ অনুসাৰে নিমখ এড কৰি দিলো, এচিকুট হালধি গুড়ি দি দিলো আৰু এচিকুট জলকীয়া গুড়িও এড কৰি দিলো। হালধি গুড়ি আৰু জলকীয়া গুড়ি মই কালাৰ হ'বৰ বাবে দিছো যাতে ৰেচিপিটোৰ কালাৰটো দেখিবলৈ ধুনীয়া হয়, সেয়ে মই হালধি আৰু জলকীয়া গুড়ি এড কৰিছো। আপোনালোকে নিদিলে একো নাই। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লৈছো। মই কিন্তু ইয়াত পানী এড কৰা নাই, পানী মই অকণো নিদো। এই ৰেচিপিটো যদি এতিয়ালৈকে আপোনালোকে ট্ৰাই কৰা নাই, এবাৰ হ'লেও ট্ৰাই কৰিব, খাবলৈ খুবেই বেছি ভাল লাগে আৰু নিজৰ ল'ৰা ছোৱালীকো আপোনালোকে টিফিনতো বনাই দিব পাৰে, ৰাতিপুৱা ব্ৰেকফাষ্টত নাইবা আবেলি চাহৰ লগতো পৰিৱেশন কৰিব পাৰে। খাবলৈ বহুতেই বেছি ভাল লাগে আৰু বহুত হেল্ডিও হয়। এইখিনি মই ভালদৰে মিক্স কৰি ললো। মিক্স কৰি মোৰ হৈ গল। এতিয়া গেছত এটা কেৰাহী পাতি দিলো আৰু দি দিলো 4 চামুচেৰে 1 চামুচ মিঠাতেল। তেল মই বেছিকৈ নিদো, কমকৈ দিছো। কম তেলেৰে মই বনাই দেখাম। এতিয়া তেলখিনি গৰম হৈ গল, এড কৰি দিলো আলুৰ বেটাৰখিনি দি মই এখন চামুচেৰে ভালদৰে মেলি দিছো। ভালদৰে মোৰ মেলি হৈ গল। চাইডেদি আলুখিনি ওলাই গৈছে, বেকা বেকি হৈ গৈছে, দেখিবলৈ ভাল নালাগে। সেয়ে মই চামুচেৰে চেপটো যাতে ৰাউণ্ড হৈ যায় টানি টানি ধুনীয়াকৈ ৰাউণ্ড কৰি দিছো। দেখিবলৈ চেপটো ধুনীয়া হ'লে খাবলৈও ভাল লাগে। মই ৰাউণ্ড চেপ কৰি ললো। প্ৰায় 1 মিনিট মান সময় মই এনেকুৱাকৈ ৰাখি থম। মই এতিয়া ঢাকি নিদো, কিন্তু পিঠাটো আমি ঢাকি সিজাব লাগিব, যিহেতু আলু দিছো, আলুখিনি সিজিব লাগিব। আৰু গেছৰ ফ্লেমটো মই একেবাৰে ল' কৰি থৈছো। 1 মিনিট সময় হৈ গ'ল। এতিয়া মই এখন ঢাকনেৰে ঢাকি দিলো। এনেকুৱাকৈ মই প্ৰায় 10 মিনিট মান সময়লৈকে ঢাকি থৈ দিম। 10 মিনিট সময় হৈ গ'ল। এতিয়া মই ঢাকনি উদঙাই পিঠাটোৰ এটা ছাইড লুটিয়াই দিলো আৰু লুটিয়াওঁতে আপোনালোকক দেখুৱাবলৈ নহ'ল। পিঠাটো কি ধুনীয়া হৈছে, কালাৰ ৰঙচুৱা হৈ আহিছে। আনটো ছাইডো সিজিবৰ কাৰণে মই আকৌ ঢাকন মাৰি দিলো। এতিয়াও মই প্ৰায় 10 মিনিট মান সময় আগৰ নিচিনাকৈ ভাজি ল'ম পিঠাটো। এতিয়া ঢাকনি উদঙাই চামুচ এখনেৰে মই অলপ লৰাই দিছো, হিলাই দিছো। আনটো ছাইডো মই লুটিয়াই দিলো আৰু দেখিছেনে কালাৰ কি ধুনীয়া হৈছে। আমাৰ ৰেচিপিটো ৰেডি হৈ গৈছে, দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু এয়া চাওকচোন, দেখিবলৈ কিমান ভাল লাগিছে। দেখিবলৈ যেনেকৈ ধুনীয়া হৈছে, খাবলৈও তেনেকৈ টেষ্টি হয়। আৰু গেছ বন্ধ কৰি দিলো আৰু এয়া চাওক, আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। ইমান ধুনীয়া লাগিছে দেখিবলৈ। এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব, সঁচাকৈ বহুত বেছি ভাল লাগে খাবলৈ। আৰু এয়া
পিঠাটো মই আপোনালোকক কাটি দেখুৱাইছোঁ দেখিবলৈ কিমান ধুনীয়া হৈছে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে শ্বেয়াৰ কৰিব আজিলৈ ইমানতে সামৰিছোঁ আকৌ নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ